Our content is killing our memory, our production time. মানে কি বৰ্তমান যিবোৰ বস্তুৰে আমি আৱৰি আছোঁ সেই বস্তুবোৰে আমাক ভিতৰি মাৰি পেলাব ধৰিছে কথাষাৰ যদি বুজি পোৱা নাই ভিডিঅ'টো লাষ্টলৈকে চাই থাকক মই হলো আপোনাৰ প্ৰিয় হোষ্ট বিজয় এছ বাবা আৰু আপুনি চাই আছে আমাৰ সকলোৰে প্ৰিয় অনুষ্ঠান মিছন বিজয় আজি তোমাক দুটা কাম কৰিবলৈ দিয়া হ'ল তোমাক ক'লো যে 3 ঘণ্টাৰ কাৰণে এখন কিতাপ পঢ়া ঠিক আছে আৰু তোমাৰ সন্মুখত এটা টিভি দিলো 3খন ধুনীয়া সিনেমা দিলো তোমাক কিন্তু তোমাক কোনো টাইম দিয়া নাই তুমি কোনটো কাম বেছিকৈ কৰিবা ভাবি চোৱাচোন এই পৰীক্ষাটো আমি কৰিছিলো প্ৰায় 100 জন ষ্টুডেণ্টৰ লগত তেওঁলোকক 3 ঘণ্টাৰ যিখন কিতাপ দিছিলোঁ সেই কিতাপখন আছিল 300 পেজৰ তেওঁলোকে কিতাপখন দেখি আগতে ভয় খাই গ'ল তাৰপিছত 3 ঘণ্টাটো দূৰৰ কথা বহুত খুব বেছি তেওঁলোকে 1.5 ঘণ্টা সেই কিতাপখন পঢ়িলে তাৰপিছত টোপনি গ'ল আৰু প্ৰায়ভাগ ষ্টুডেণ্টেই তাৰ ভিতৰত মাত্ৰ এজনেহে কিবাকে 3 ঘণ্টাটো পাৰ কৰিলে কিন্তু সেই 3খন চিনেমা যিকেইখনত চোৱাৰ কোনো সময় নাছিল সেই 3খন চিনেমা ইমান মনোযোগেৰে চালে তেওঁলোকে যে 3খন চিনেমা চাওঁতে 8 ঘণ্টা সময় তেওঁলোকে অনায়াসে পাৰ কৰি দিলে কোনো বৰিং নহ'ল কোনো একো নহ'ল কাৰো মনত টেনশ্যন নহ'ল কিয় কথাষাৰ মন কৰিব আমাৰ মগজুটো এনেকৈ ডিজাইন কৰা হৈছে কথাষাৰ আকৌ এবাৰ মন দি শুনিব যে আমাৰ মগজুটো এনেকৈ ডিজাইন কৰা হৈছে যে আমি কাম কৰিবলৈ টান পাওঁ কিতাপ পঢ়াটো আমি নিজে কৰা কাম কিন্তু ভিডিঅ' চাওঁতে আমি নিজে একো কৰিব নালাগে কাৰণ সম্পূৰ্ণ এক্টিং সকলো কথা বতৰা তেওঁলোকে নিজে কৈ আছে আমি মাত্ৰ কি তাক চাই থাকিব লাগে আৰু আমি উপভোগ কৰিব লাগে গতিকে আমি তাত নিজে কৰিবলগীয়া একো নাই আৰু আমি তাত বেছি দিমাগো নলগাও হয়নে নহয় সো কথাটো এনেকুৱা যে এই কণ্টেণ্টবিলাকে আমাক মাৰি আছে নেকি মনে মনে কথাটো একেবাৰে সঁচা এই কণ্টেণ্টবিলাকে আমাৰ যিটো ক্ৰিয়েটিভিটি মাইণ্ড আমাৰ যিটো সৃষ্টিশীলতা এইবিলাক একেবাৰে নষ্ট কৰি পেলাইছে আপুনি চাব বা তুমি চাবা সকলোকে কৈছোঁ সকলো অসমবাসীকে কৈছোঁ যে পৃথিৱীৰ যিবিলাক সফল ব্যক্তি যিবিলাক লিডাৰ ডাঙৰ ডাঙৰ ব্যক্তি আছে আজি মহাত্মা গান্ধীৰ কথা কওঁ আব্ৰাহাম লিংকনৰ কথা কওঁ জেকমাৰ কথা কওঁ বিল গেটছৰ কথা কওঁ তেওঁলোকে বা নেলছন মেণ্ডেলাৰ কথা কওঁ তেওঁলোকে বেছিভাগ সময় ষ্টাডি কৰিছিল অধ্যয়ন কৰিছিল সেইখন অকল কিতাপেই হ'ব নোৱাৰে বহুত ধৰণৰ বস্তু হ'ব পাৰে অধ্যয়ন কৰিছিল আৰু সেইকাৰণে তেওঁলোক আজি পৃথিৱীৰ বিখ্যাত লিডাৰ হ'ব পাৰিছে কিন্তু আমি সাধাৰণ মানুহ কিয় সাধাৰণ মানুহ হৈ থাকোঁ কাৰণ আমি ষ্টাডি কমকৈ কৰোঁ আৰু উপভোগ বেছি কৰোঁ আমি অধ্যয়ন কম কৰোঁ তাৰ পৰিৱৰ্তে আমি গ্ৰাহক বেছি হৈ পৰোঁ যাৰ ফলত আমাৰ ক্ৰিয়েটিভিটি প্ৰডাক্টিভিটি বহুত কমি যায় আৰু আমি এজন সাধাৰণ মানুহ হৈ গোটেই জীৱনটো কটাবলগীয়া হয় সো সেইকাৰণে ক'ব বিচাৰিছোঁ আপোনালোকে ভালদৰে যদি ভাবি চাই এজন ভাল বা বহুত ছাকচেছফুল হ'বলৈ আপোনালোকে হয়তো বিশ্বাস কৰে যে এটা ভাল ডিগ্ৰী লাগে বা ভাল ডাঙৰ কলেজত ভাল ডিগ্ৰী 99% পোৱা ল'ৰা এজন আৰু 10% পোৱা ল'ৰা এজন কেনেকুৱা হ'ব সিহঁতৰ মাজত ডিফাৰেঞ্চ কি আহিব আপোনালোকে নিজে বুজি পায় গতিকে সেই 10% পোৱা ল'ৰাজনে কি কাৰণে 10% পাইছে আৰু যিজনে 99% পাইছে কিয় তাৰ 99% পাইছে আৰু 99% পোৱাৰ পিছত তেওঁ দুনিয়াৰ কাৰণে কি কাম কৰিব পাৰিব আৰু 10% পোৱাজনে কি কাম কৰিব পাৰিব আপুনি এটা নিজে আইডিয়া কৰক ইয়াতে এটা সাধাৰণ কথা ক'ব বিচাৰোঁ আৰু 1 মিনিট সময় লাগিব যে বৰ্তমান যে টেলিভিশ্যনো আমাক বহুত ইনডাইৰেক্টলি হাৰ্ম কৰিছে হয়তো আপুনি এদিনত ক'লে মোক বেয়া পাব বা মোৰ বিৰুদ্ধে বহুত কথা ক'ব পাৰে টেলিভিশ্যনে কেনেকৈ আমাক বেয়া কৰিছে টেলিভিশ্যনে বহুত আমাক বেয়া কৰিছে টেলিভিশ্যনৰ আপুনি টপিকবিলাক চাব আপুনি যদি ভালদৰে ষ্টাডি কৰিব চায় এখন চিৰিয়েলত এনেকুৱা এখন চিৰিয়েলৰ নাম কওক যিখন চিৰিয়েলত এজন ল'ৰা বা ছোৱালীক সফল হ'বলৈ শিকায় গোটেই টেলিভিশ্যনটোৰ ভিতৰত আপোনাৰ ঘৰত যিমানটা চেনেল আছে 200-300 যিমান চেনেল আছে তাৰ ভিতৰত এনেকুৱা এখন চিৰিয়েল আনি দিয়ক যিখন চিৰিয়েলত যে এজন ল'ৰা বা এজন ছোৱালীক জীৱনত কেনেকৈ সফল হ'ব পাৰে এজন পঢ়া ল'ৰা ছোৱালীক কেনেকৈ উন্নত কৰিব পাৰে তেনেকুৱা এখন চিৰিয়েলৰ নাম মোক কওক মই চেলেঞ্জ দিছোঁ যদি আপুনি দিব পাৰে 1 লাখ টকা আপোনাৰ হ'ব 1 লাখ কেছ আপোনাৰ হ'ব সো বেছি নকওঁ ক'লে বাৰু বহুত দীঘলীয়া হৈ যায় আপোনালোকে বুজিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ
তো আজিলৈ এৰিছোঁ অসমবাসী ৰাইজ এনেকৈ আৰু পুনৰ লগ পাম বুলি কথা দিলোঁ আপোনালোকৰ ওচৰত বহিমূলীয়া নতুন নতুন কণ্টেণ্ট এনেদৰে আনি থাকিম তো বিদায় মাগিছোঁ আপোনালোকে চাই থাকক আপোনালোকৰ প্ৰিয় অনুষ্ঠান মিছন বিজয় মই হ'লোঁ আপোনাৰ প্ৰিয় হোষ্ট বিজয় এছ বাবা ধন্যবাদ